নমস্কাৰ। আজি মই আপোনালোকক এনে 5টা মেডিচিনৰ নাম ক'ম, যিকেইটা মেডিচিন আপুনি যদি ড্ৰাইভিং কৰাৰ আগত নোলোৱাটো ভাল। আপুনি যদি ক'ৰবাত ড্ৰাইভিং কৰি যাবলগীয়া আছে, এই 5টা মেডিচিন আপুনি ড্ৰাইভিং কৰাৰ আগত নোলোৱা ভাল। আৰু এই 5টা মেডিচিন হৈছে যেনেকৈ প্ৰথমত স্লিপিং টেবলেট। স্লিপিং টেবলেটে মেইন কাম হৈছে আমাৰ টোপনি অনা, আৰু তেনে ধৰি লওক এজোলাম, জাপিছ, তেনেধৰণৰ বহুত ধৰণৰ মেডিচিন উপলব্ধ আছে মাৰ্কেটত। দ্বিতীয়তে আহিলে বেনজোডাইজেপিন, যিবিলাকে এনজাইটি কম কৰে। ধৰি লওক আপোনাৰ ডায়েজিপাম, লৰাজিপাম, তেনেকুৱা ধৰণৰ মেডিচিন ড্ৰাইভিং কৰোঁতে অসুবিধা কৰিব পাৰে। তৃতীয়তে আহিলে আপোনাৰ অপিঅইড পেইন কিলাৰ। অপিঅইড থকা পেইন কিলাৰ, যিটো আমি বিষ হ'লে ব্যৱহাৰ কৰোঁ। সকলো নহয়, অপিঅইড থকা পেইন কিলাৰ, যে কোডেইন, আপুনি চাব তাত লিখা থাকিব পাৰে কোডেইন, মৰফিন, তেনেকুৱা ধৰণৰ যিবিলাক বিষ হ'লে আমি ব্যৱহাৰ কৰোঁ, তেনেকুৱা ধৰণৰ পেইন কিলাৰবিলাক বিশেষকৈ ব্যৱহাৰ কৰিব নালাগে ড্ৰাইভিং কৰাৰ আগত। 4 নম্বৰতে আহোঁ কাপ চিৰাপ। কিছুমান কাপ চিৰাপ, সকলো নহয়, য'ত এলকহল ব্যৱহাৰ হয় বা কোডেইন ব্যৱহাৰ কৰা হয়, তেনেধৰণৰ কাপ চিৰাপ আমি এভইড কৰিব লাগে। 5 নম্বৰত আহোঁ, যিটো আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ, এণ্টিহিষ্টামাইন। এণ্টিহিষ্টামাইন যেনে চেট্ৰিজিন, লিভোচেট্ৰিজিন, চৰ্দি বা আমি কিবা এলাৰ্জিক ৰিয়েকশ্যনৰ কাৰণে ব্যৱহাৰ কৰি থাকোঁ। এইটো মেডিচিন চেট্ৰিজিন আপোনালোকে ড্ৰাইভিং কৰাৰ আগত নল'লে ভাল। ধন্যবাদ। এই 5টা মেডিচিনৰ কথা ক'লোঁ, আপোনালোকে হয়তো এই 5টা মেডিচিনৰ কথা মনত ৰাখিব। ধন্যবাদ।